সকলোলৈ মোৰ নমস্কাৰ। আজিৰ আলোচনাৰ বিষয় ত্ৰিকোণমিতিৰ পৰিচয়। ত্ৰিকোণমিতি গণিতৰ এনে এক শাখা য'ত ত্ৰিভুজৰ বাহু আৰু কোণৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হয়। ত্ৰিকোণমিতি শব্দটো গ্ৰীক ভাষাৰ পৰা অহা, যাৰ অৰ্থ ত্ৰি মানে হ'ল তিনি, গণ মানে হ'ল বাহু আৰু মেট্ৰন মানে হৈছে জোখ। গণিতৰ ত্ৰিকোণমিতিৰ প্ৰয়োগ আন কিছু বিষয়তো দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে জ্যোতিৰ্বিজ্ঞান, য'ত গ্ৰহ নক্ষত্ৰৰ দূৰত্ব নিৰ্ণয় কৰিবলৈ ত্ৰিকোণমিতিৰ ব্যৱহাৰ কৰা হয়। লগতে ইঞ্জিনিয়াৰিং, ভৌতিক বিজ্ঞান, ভূগোল আদি বিষয়তো ইয়াৰ প্ৰয়োগ দেখা যায়। উদাহৰণৰ সহায়ত ত্ৰিকোণমিতিৰ এক সৰল ধাৰণা ল'বলৈ চেষ্টা কৰোঁ আহা। ধৰি লওঁ মানুহ এজন এ স্থানত থিয় হৈ আছে আৰু বি স্থানত এটা দীঘল স্তম্ভ আছে। মানুহজনে এ স্থানৰ পৰা বি স্থানত থকা স্তম্ভটোৰ শীৰ্ষলৈ চাইছে। এতিয়া যদি এই মানুহজনক সোধা যায় যে স্তম্ভৰ উচ্চতা কিমান, তেনেহ'লে মানুহজনে উত্তৰটো দিব পাৰিবনে? পাৰিব। কেনেকৈ পাৰিব? যদি মানুহজনৰ চকুৰ পৰা শীৰ্ষবিন্দুলৈ এডাল ৰেখাৰ সহায়ত সংযোগ কৰি দিয়া হয় আৰু চকুৰ পৰা স্তম্ভৰ ভূমিলৈ সংযোগ কৰি দিয়া হয়, তেতিয়া ই এটা সমকোণী ত্ৰিভুজ গঠন কৰিব। উৎপন্ন হোৱা সমকোণী ত্ৰিভুজৰ বাহু আৰু কোণৰ মান দিয়া থাকিলে মানুহজনে স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰিব পাৰিব। আন এটা উদাহৰণ লওঁ। ৰীনা আৰু তাইৰ মাক এ স্থানত থিয় হৈ আছে। এ স্থানত থিয় হৈ থকা ৰীনাই আকাশত উৰি থকা বেলুন এটা দেখিলে। বেলুনটো দেখাৰ পিছত তাইৰ মাককো তাই বেলুনটো চাবলৈ ক'লে। কিন্তু মাকে যেতিয়া বেলুনটোৰ পিনে চালে, মাকে বেলুনটো আগৰ স্থানত নেদেখি এটা বেলেগ স্থানতহে দেখা পালে। ধৰি ল'লোঁ আগৰ স্থানটো বি, পিছৰ স্থানটো চি। যদি ৰীনাক প্ৰশ্ন কৰা হয় বেলুনটোৰ ভূমিৰ পৰা উচ্চতা কিমান, তেতিয়া তাই উত্তৰটো দিব পাৰিবনে? তাই উত্তৰটো দিব পাৰিব। কেনেকৈ? তাইৰ চকুৰ পৰা বেলুনটোলৈ যদি ৰেখা টানো আৰু চকুৰ পৰা ভূমি সংযোগ কৰি দিওঁ, তেনেহ'লে দেখা যাব যে ইয়াত দুটা সমকোণী ত্ৰিভুজৰ উৎপন্ন হৈছে। সমকোণী ত্ৰিভুজ দুটাৰ কোণ আৰু বাহুৰ জোখৰ সহায়ত শীৰ্ষৰ পৰা ভূমিলৈ বেলুনৰ উচ্চতা নিৰ্ণয় কৰিব পাৰিব। এই দুয়োটা ক্ষেত্ৰতে দেখা গ'ল যে উৎপন্ন হোৱা ত্ৰিভুজ দুটা সমকোণী। ত্ৰিকোণমিতিত আমি যিটো ত্ৰিভুজৰ কথা আলোচনা কৰিম, সেই ত্ৰিভুজটো সদায় সমকোণী হ'ব। পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি সমকোণী ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ মান দিয়া থাকিলে আনটো বাহুৰ মান নিৰ্ণয় কৰিব পাৰি। যদি লম্ব আৰু কৰ্ণ দিয়া থাকে, ভূমি উলিয়াব পাৰিম। লম্ব ভূমি দিয়া থাকিলে কৰ্ণ উলিয়াব পাৰিম। কৰ্ণ আৰু ভূমি দিয়া থাকিলে লম্ব উলিয়াব পাৰিম। পাইথাগোৰাছৰ উপপাদ্যটো হ'ল অতিভুজ স্কুৱেৰ ইজ ইকুৱেল টু ভূমি স্কুৱেৰ প্লাছ লম্ব স্কুৱেৰ। অতিভুজ কাক কয়? সমকোণটোৰ বিপৰীত বাহুটোৱে হৈছে অতিভুজ। যদি আমি বি চি ভূমি বুলি ধৰি লওঁ, এ বি হ'ব লম্ব। আকৌ কোনোবাই যদি এ বিক ভূমি বুলি ধৰে, তেন্তে বি চি হ'ব লম্ব। ভূমি আৰু লম্ব দুয়োটাকে বৰ্গ কৰি যোগ কৰিলে আমি অতিভুজৰ মান পাম। এই সূত্ৰটোৰ সহায়ত আন দুটা সূত্ৰ আমি উলিয়াই ল'ব পাৰোঁ। সমকোণী ত্ৰিভুজৰ অতিভুজডালেই হৈছে আটাইতকৈ দীঘল বাহু। ভূমিৰ মান উলিয়াব দিলে ডাঙৰ বাহুৰ বৰ্গৰ পৰা অতিভুজৰ বৰ্গৰ পৰা লম্বৰ বৰ্গটো মাইনাছ কৰি দিম, বিয়োগ কৰি দিম। একেদৰে লম্বৰ মান উলিয়াব দিলে অতিভুজক বৰ্গ কৰি ভূমিৰ বৰ্গটো বিয়োগ কৰি দিম। এতিয়া চাওঁ ত্ৰিকোণমিতিত ব্যৱহাৰ হোৱা বিভিন্ন অনুপাতসমূহলৈ। ত্ৰিকোণমিতিক অনুপাত হ'ল এটা সমকোণী ত্ৰিভুজৰ সূক্ষ্ম কোণবিলাকৰ সাপেক্ষে বাহুবিলাকৰ অনুপাত।
ত্ৰিকোণমিতিক অনুপাতসমূহ ভালদৰে বুজিবলৈ দুটা একে সমকোণী ত্ৰিভুজ আঁকি লৈছোঁ। সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এটা কোণ সমকোণ আৰু বাকী দুটা কোণ সূক্ষ্মকোণ। ইয়াত বি কোণটো সমকোণ আৰু এংগল এ আৰু এংগল চি হ'ল সূক্ষ্মকোণ। ত্ৰিকোণমিতিক অনুপাত উলিয়াবলৈ সূক্ষ্মকোণ সাপেক্ষে বাহুবোৰৰ অনুপাত ল'ব লাগিব। যিহেতু সমকোণী ত্ৰিভুজটোত দুটা সূক্ষ্মকোণ আছে, দুয়ো ক্ষেত্ৰতে ত্ৰিকোণমিতিক অনুপাত উলিয়াব পৰা যাব। এইটো ত্ৰিভুজত আমি এংগল এ সূক্ষ্মকোণ সাপেক্ষে ত্ৰিকোণমিতিক অনুপাতসমূহ উলিয়াম। এইটো ত্ৰিভুজত এংগল চি সূক্ষ্মকোণ সাপেক্ষে ত্ৰিকোণমিতিক অনুপাতসমূহ উলিয়াই যাম। ত্ৰিকোণমিতিক অনুপাত উলিয়াবলৈ আমাক অতিভুজ, বিপৰীত বাহু আৰু সন্নিহিত বাহুৰ ধাৰণা লাগিব। যিহেতু এংগল এ সূক্ষ্মকোণৰ সাপেক্ষে ত্ৰিকোণমিতিক অনুপাতসমূহ উলিওৱা হ'ব, সেয়েহে এংগল এ কোণৰ সন্নিহিত বাহুটো চাম। এংগল এ কোণৰ সাপেক্ষে সন্নিহিত বাহু দুটা, এটা এ বি, আনটো এ চি। এ চি বাহুটো সমকোণী ত্ৰিভুজটোৰ অতিভুজ বুলিয়েই নামাকৰণ কৰিম আৰু এ বি বাহুটোক নামাকৰণ কৰিম এংগল এ কোণৰ সন্নিহিত বাহু। এংগল এৰ বিপৰীত বাহু হ'ব বি চি। এইটো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এংগল চি কোণৰ সাপেক্ষে যিহেতু ত্ৰিকোণমিতিক অনুপাতসমূহ উলিয়াম, সেয়েহে নামাকৰণসমূহ এনেকুৱা হ'ব। চি কোণৰ সন্নিহিত বাহু হ'ব বি চি, চি কোণৰ বিপৰীত বাহু হ'ব এ বি, এ চি সমকোণী ত্ৰিভুজটোৰ অতিভুজ। এতিয়া অনুপাতসমূহ, প্ৰথম অনুপাতটো এংগল এ কোণৰ সাইন, ইয়াক সাইন এ বুলি লিখা হয়। এংগল এ কোণৰ সাইন বিপৰীত বাহু আৰু অতিভুজৰ অনুপাত। এংগল এ কোণৰ বিপৰীত বাহু আৰু অতিভুজৰ অনুপাত বি চি ডিভাইডেড বাই এ চি। 2 নম্বৰ অনুপাত এংগল এ কোণৰ কচাইন। এ কোণৰ সন্নিহিত বাহু আৰু অতিভুজৰ অনুপাত। এংগল এ কোণৰ কচাইনক চমুকৈ কচ এ বুলি লিখা হয়। কচ এ ইজ ইকুৱেল টু এ বি বাই এ চি। 3 নম্বৰ অনুপাত এংগল এ কোণৰ টেনজেণ্ট। বিপৰীত বাহু আৰু সন্নিহিত বাহুৰ অনুপাত। এংগল এ কোণৰ টেনজেণ্টক চমুকৈ টেন এ বুলি লিখা হয়। টেন এ ইজ ইকুৱেল টু বি চি বাই এ বি। একেধৰণে এংগল চি কোণৰ সাইন বা সাইন চি ইজ ইকুৱেল টু বিপৰীত বাহু আৰু অতিভুজৰ অনুপাত এ বি বাই এ চি, এ বি বাই এ চি। এংগল চি কোণৰ কচাইন বা কচ চি ইজ ইকুৱেল টু সন্নিহিত বাহু আৰু অতিভুজৰ অনুপাত বি চি বাই এ চি, বি চি বাই এ চি। এংগল চি কোণৰ টেনজেণ্ট বা টেন চি ইজ ইকুৱেল টু বিপৰীত বাহু আৰু সন্নিহিত বাহুৰ অনুপাত এ বি বাই বি চি, এ বি বাই বি চি। ত্ৰিকোণমিতিক অনুপাত মুঠ 6টা। ইয়াৰে সাইন, কচ আৰু টেন এই তিনিটা যদি ত্ৰিকোণমিতিক অনুপাত মনত থাকে, তেন্তে বাকী তিনিটা উলিয়াই ল'ব পাৰি। আন তিনিটা ত্ৰিকোণমিতিক অনুপাত হ'ল কচেক এ, চেক এ আৰু কট এ। কচেক এটো সাইনৰ ওলোটা, চেক এ কচৰ ওলোটা, কট এ টেনৰ ওলোটা। সাইন মানে পাইছিলোঁ বিপৰীত বাহু আৰু অতিভুজৰ অনুপাত, তেন্তে কচেক মানে হ'ব অতিভুজ আৰু বিপৰীত বাহুৰ অনুপাত, ওলোটা হৈ যাব, অৰ্থাৎ এ চি বাই বি চি।
কছ এ মানে পাইছিলোঁ সন্নিহিত বাহু আৰু অতিভুজৰ অনুপাত, চেক এ হ'ব অতিভুজ আৰু সন্নিহিত বাহুৰ অনুপাত, উলটি যাব, অৰ্থাৎ AC/AB। টেন এ মানে পাইছিলোঁ বিপৰীত বাহু আৰু সন্নিহিত বাহুৰ অনুপাত, গতিকে কট এ মানে হ'ব সন্নিহিত বাহু আৰু বিপৰীত বাহুৰ অনুপাত, অৰ্থাৎ AB/BC। AB/BC। গতিকে তিনিটা মনত থাকিলে বাকী তিনিটা উলিয়াই ল'ব পাৰি। ইয়াৰ ক্ষেত্ৰতো একে, cosec C is equal to AC/AB, সাইনৰ ওলোটা, sec C is equal to cos C ৰ ওলোটা, BC/AC, গতিকে AC/BC। cot C টেনৰ ওলোটা, অৰ্থাৎ BC/AB। ইয়াত আৰু এটা দৰকাৰী কথা আছে, টেন আৰু কটক সাইন আৰু কছত প্ৰকাশ কৰিব পাৰি। কেনেকৈ? টেন চি মানে পালোঁ AB/BC, কট চি মানে পালোঁ BC/AB। যিহেতু টেনক সাইন আৰু কছত প্ৰকাশ কৰিম, কটকো সাইন আৰু কছত প্ৰকাশ কৰিম। গতিকে সাইনৰ অনুপাতটো চাওঁ, সাইন চি মানে আছিল AB/AC, কছ চি মানে আছিল BC/AC। সাইন আৰু কছ দুয়োটা অনুপাততে এচিটো সাধাৰণ, দুয়োটাতে আছে। যদি টেন চি অনুপাতটো চাওঁ, ইয়াত AB আৰু BC আছে, অকল কি নাই? AC নাই। সেয়েহে AB আৰু BC দুয়োটাকে ACৰে হৰণ কৰিম। AB আৰু BCক দুয়োটাকে ACৰে হৰণ কৰি দিছোঁ। কাটা কাটি গৈ আকৌ ই AB আৰু BCয়ে থাকিব। এই AB/ACক কি লিখিব পাৰোঁ এতিয়া? সাইন চি। BC/ACক কছ চি লিখিব পাৰি। এনেধৰণে টেনৰ অনুপাতটো সাইন আৰু কছত প্ৰকাশ কৰিব পাৰি। কটটো তেনেকৈ দেখাব পাৰি, ACৰে দুয়োটাকে হৰণ কৰি কছ চি, তলৰটো হ'ব সাইন চি।